खुलुमबाय आं दा दंफैयो कि जागा आसोल बेंबारि हाई स्कुलाव दा जोंहा आसामनि चिफ मिनिस्टार बिथां हेमन्त बिश्व शर्मानि जास्ट सफैदों नोंथांमोना नुगासिनो दं दा दसे उनाव आं नोंथांमोननो देखायगासिनो दं बिथांनि लेक्सार बायदिसिनाफोरखौ गोबां मानसिनि गेजेराव आं दंफैयो आरोखि नोंथांमोनहा नुनो मोनगासिनो दं आरोखि गोबां मानसिया बिराद उत्साह आरोखि लगे लगे আমার সম্মানীয় রাজ্যিক সভাপতি তথা দলমন্ত্রী বিরাট উনাवसो दङ नालाय दा नोंथांमोना बारा खोन्थानो हानाय আদরি জানাবো অনুরোধ জানাইছি এর পিছনে আমার মাঝে উপস্থিত আছে আমার অভিভাবক মন্ত্রী অসম সরকারের ক্যাবিনেট মন্ত্রী সরদার পীযূষ হাজরিকাকে তেখেতক আদরি জানাবো অনুরোধ জানাইছি তথাপিতো আপোনালোকে ইমান ধুনীয়াকৈ আমাৰ সভালৈ আহিছে মই সকলোকে মোৰ নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছো শ্ৰদ্ধা ৰাইজ আপোনালোকৰ উপস্থিতিয়ে আমাক সাহস দিয়ে আপোনালোকৰ শক্তিয়ে আমাক শক্তি প্ৰদান কৰে আৰু আপোনালোকৰ উপস্থিতিয়ে আমাক প্ৰেৰণা প্ৰদান কৰে অযুত শক্তিৰে আগুৱাই যাবলৈ সাহস দিয়ে অলপ আগতে আমি মুদৈবাৰী আৰু হৰিচিঙাত সভা কৰিছিলো তাতেও জনসমুদ্ৰ আৰু আজি মোৰ দিনটোৰ দ্বিতীয়খন সভা খালিংদুৱাৰতো ইমান সুন্দৰ সভা আজি মই ক'ব পাৰো যে দুইটা পৰিয় সমষ্টিত বিজেপি জিকিবই তাত কোনো সন্দেহ নাই বিজেপি নিশ্চিতভাৱে জয়লাভ কৰিব শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে 2014 চনৰ আগতে আমাৰ বিটিচিৰ পৰিৱেশ কেনেকুৱা আছিলে মোৰ প্ৰচেষ্টা আছিলে যে প্ৰথম 5 বছৰ মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত শান্তি আহিব লাগে আমাৰ মাজত অবিশ্বাসৰ বাতাবৰণ নোহোৱা হ'ব লাগে ইজনে সিজনৰ ওচৰ চাপি আহিব লাগে আজি বড়ো হ'ব পাৰো আমি অসমীয়া ভাষী হ'ব পাৰো বঙালী ভাষী হ'ব পাৰো আমি ৰাভা আদিবাসী হ'ব পাৰো কিন্তু আমি বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰো আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব শ্ৰদ্ধা ৰাইজ বিটিচিৰ ইলেকশ্যনত আমি এটাই উদ্দেশ্য লৈ ইলেকশ্যনত নামিছো যে বিটিআৰত যাতে কেতিয়াও কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে মই ওদালগুৰিলৈ আহো মোক মানুহে কয় যে স্যার আমার মাত্ৰ হোৱা নাই বোলে কিয় হোৱা নাই বোলে আমাৰ পাকিস্তানত মোৰ ঘৰ নাই মই ইয়াতে জন্মিছো আৰু মই ইয়াতে মৰিব লাগিব এইখনে মোৰ জননী জন্মভূমি আৰু সেই কাৰণে শ্ৰদ্ধা ৰাইজ মোৰ এটাই লক্ষ্য যে বিটিচিত যাতে আমাৰ কোনো মানুহে নিজক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবিব নালাগে সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব নিজৰ ভাষা কলা কৃষ্টি আমি সংৰক্ষণ কৰিব পাৰিব লাগিব আৰু আমি দুপে আগুৱাই যাব লাগিব আজি যদি আপোনালোকে অসমৰ ফালে চাই বিটিআৰত যদি বাদ দি অকণমান সময় আন জিলাসমূহলৈকে চাই আপোনালোকে দেখিব তাত কি ধৰণে বিকাশ হৈছে উন্নতি হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে মেডিকেল কলেজ হৈছে ৰাস্তা ঘাট হৈছে চাৰিওফালে উন্নয়নৰ দামামা মই বিচাৰো যে এবাৰ বিজেপিক বিটিআৰত এটা সুযোগ দিয়ক যাতে অসমৰ আন অঞ্চলৰ দৰে আমি বিটিআৰতো উন্নয়নৰ গংগা আমি নমাই আনিব পাৰো বিটিআৰৰ ৰাইজেও
উন্নয়ন আৰু বিকাশৰ ৰাস্তা দি আগুৱাই যাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ইয়াতে যুৱক বন্ধুসকল আহিছে। আজি আমাৰ অসমত আমি কি ব্যৱস্থা হাতত লৈ হয়, তাতো কোনো জাতি থাকিব নোৱাৰিব, উপজাতি থাকিব নোৱাৰিব। আমাৰ দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰ কোনে কৰিব পাৰে? এই ব্যৱস্থা অকল বিজেপিয়ে কৰিব পাৰে। কাৰণ বিজেপিয়ে সকলোৰে লগত থাকিব, সকলোৰে ন্যায়ৰ বাবে কাম কৰিব। আজি শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখিছে যোৱাবাৰ আমি ওদালগুৰি জিলাত 4টা সিট পাইছিলো। তামুলপুৰ আমি বিটিআৰত প্ৰথমবাৰৰ বাবে কেইটামান সিটত আমি জিকি আমি শাসনত বহিবলৈ সক্ষম হৈছিলো। এই 5টা বছৰত বিটিআৰৰ শাসনত বিজেপি থকা কাৰণে আমাৰ বিটিআৰত আমি 5টা বছৰ শান্তি দেখিলো, 5টা বছৰ আমি বিকাশ দেখিলো। এইবাৰ যদি আপোনালোকে বিজেপি ওদালগুৰিৰ 9টা সিটৰ 9টাতে জিকাই পঠিয়াই দিয়ে, আমি আৰু বেছি শক্তিশালী ভূমিকা লৈ বিটিআৰৰ কল্যাণৰ কাৰণে আমি কাম কৰিব পাৰিম। কাৰণ বিটিআৰক এনেকুৱা এখন চৰকাৰ লাগে যাক য'ৰ পৰা দিল্লীৰো সমৰ্থন থাকিব, দিছপুৰৰো সমৰ্থন থাকিব আৰু বিটিআৰৰ ৰাইজে উন্নয়নৰ নতুন দিগন্তলৈ আগবাঢ়ি যাব। অৰুণোদয় পৰিয়ালে যেতিয়া গেছ কিনিব, গেছৰ কাৰণেও আমি আপোনালোকক 250 টকা সাবসিডি দিম, যাতে আপোনালোকৰ গেছো সুলভ মূল্যত পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় 1250 টকা, গেছৰ দাম 900 টকা, 550 টকা উজ্জ্বলা যোজনাৰ বাবে। এতিয়া অৰুণোদয় পৰিয়ালৰ ৰাইজে যেতিয়া গেছ কিনিব, তাতো 250 টকা কম কৰি পাব। শ্ৰদ্ধাৰ ৰাইজ, ৰেচন কাৰ্ডত আগতে আমি মাত্ৰ ৰাজ্য চৰকাৰৰ আঁচনি। শ্ৰদ্ধাৰ ৰাইজ, দুখীয়া পৰিয়ালে যাতে কলেজত পঢ়িব পাৰে, ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে আমি বিনামূলীয়া এডমিশ্যন দিলো। 6 আগষ্টৰ পৰা আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম। ছোৱালী যেতিয়া হায়াৰ ছেকেণ্ডাৰী পঢ়িব, চৰকাৰৰ পৰা মাহত 1000 টকা পাব। ডিগ্ৰী পঢ়িব, চৰকাৰৰ পৰা 1250 টকা মাহত পাব। আৰু ইউনিভাৰ্চিটিত পঢ়িব 2500 টকা চৰকাৰৰ পৰা মাহত লাভ কৰিব। আজি 21 আগষ্টৰ পৰা আমাৰ মহিলা উদ্যমিতা আঁচনি আমি 10,000 টকাকৈ আই মাতৃসকলক দিয়াৰ কাম আৰম্ভ কৰিম। অসমৰ প্ৰত্যেকটো সমষ্টিতে 30,000, 40,000কৈ মহিলাক আমি 10,000 টকাকৈ উদ্যমিতা আঁচনিৰ জৰিয়তে আমি আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, মেট্ৰিক পৰীক্ষা হ'ব। মেট্ৰিক পৰীক্ষা দিবলগীয়া ল'ৰা ছোৱালী সকলকো আমি কিতাপ পত্ৰ যাতে কিনিব পাৰে আৰু স্থায়ী শান্তি হ'ব নোৱাৰে, যেতিয়ালৈকে সকলো জাতিক আমি সমান চকুৰে চাব নিশিকো। আমি সেইবাবে বিটিআৰত এটা পৰিৱেশ নিৰ্মাণ কৰিব খুজিছো, যাতে প্ৰতিটো ৰাজনৈতিক দলে সকলো ৰাইজক সমান চকুৰে চাবলৈ শিকে। কোনো দ্বিতীয় শ্ৰেণী নহয়, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি বিজেপি দলে নিৰ্বাচনত নামি পৰিছো আৰু আপোনালোককো আমি বিজেপিক সমৰ্থন কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে মনত ৰাখিব যে আমাৰ অসম যি ধৰণে আগবাঢ়িছে, জীৱনলৈ পদুমা এইবাৰ কাৰো ভোট ভাঙিব নোৱাৰে, কোনো ইফালে সিফালে যাব নোৱাৰে। এটাই মাত্ৰ লক্ষ্য
যে আমি পদুমৰ চিনত ভোট দিম আৰু বিজেপিক আমি বিটিআৰত শক্তিশালী কৰিম। আজি বিটিআৰত যদি আমি বিজেপিক শক্তিশালী কৰিব পাৰো, বহুতো সমস্যা আপোনালোকৰ মনত থকা বহুতো প্ৰশ্নৰ উত্তৰ নিজে নিজে আমি লাভ কৰিম। মই এটাই কথা আপোনালোকক কম যে যেতিয়ালৈকে বিটিআৰত আমাৰ অসমীয়া, বঙালী, হিন্দীভাষী, গোৰ্খা, আমাৰ জনজাতীয় লোকসকল আমি যেতিয়ালৈকে একে হ'ব নোৱাৰো, তেতিয়ালৈকে সদায় আমি নিৰাপত্তাহীনতাত ভোগ কৰি থাকিব লাগিব। আৰু সেইকাৰণে বিজেপিৰ লক্ষ্য সকলোকে এডাল সূতাৰে বন্ধা, সকলোকে সমান সুবিধা প্ৰদান কৰা, কোনো তল নহয়, কোনো ওপৰ নহয়, কোনো বেছি নহয়, কোনো কম নহয়, আমি সকলো গৌৰৱী বিটিআৰৰ বাসিন্দা। আজি মই অত্যন্ত আনন্দিত যে আমাৰ খালিংদুৱাৰৰ মিটিঙত আজি যিমান মানুহ আহিছে তেওঁলোকৰ পৰিয়াল কেইটাই ভোট দি দিলে আমি ইলেকশ্যনত জিকি যাম। যাম নে নাযায়? যিমান মানুহ মিটিঙত আছে, এইখন কোনো হিতাধিকাৰীৰো মিটিং নহয়, এইখন দলৰ মিটিং, বুথৰ মিটিং। মোৰ মনত এটা ইচ্ছা, মই যাতে দিছপুৰৰ পৰা সহায় কৰিব নালাগে, মই যাতে ওদালগুৰি, টংলা, পানেৰীত থিয় হৈ আপোনালোকক সহায় কৰিব পাৰো, তেনে এক পৰ্যায়লৈকে আপোনালোকে বিজেপি দলক লৈ যাওক। নাটকক দূৰৰ পৰা এক্টিং কৰা বেলেগ কথা, আৰু নাটকত নিজে ষ্টেজত থিয় হৈ এক্টিং কৰা বেলেগ কথা। আজি আমি কি কৰিছো, বিজেপি আমি বিটিআৰক সব সহায় কৰো, দিল্লীৰ পৰা কৰো, দিছপুৰৰ পৰা কৰো। কিমান আপোনালোকে পায়, কিমান আপোনালোকে নাপায় আমি নাজানো, কিন্তু এবাৰ যদি আমি ভোজত নিজে বিলনীয়া হ'ব পাৰো, তেতিয়াহ'লে আমাৰতো সব কাম নিজে নিজে হ'ব। যাক যিমান দিব লাগে আমি সিমানেই দিব পাৰিম। সেইকাৰণে এইবাৰ আমাক আপোনালোকে দূৰৰ পৰা সহায় কৰা হিচাপত নাৰাখিব। এইবাৰ যাতে আপোনালোকৰ অঞ্চলত থিয় হৈ আমি আপোনালোকৰ কাৰণে কাম কৰিব পাৰো। হ'বনে নাই? জিকিব নে নাই বিজেপি? পাক্কা জিকিব পুৰা। এইবাৰ একেবাৰে সকলোৱে লগ লাগি কোন উঠিব, কোন জিকিব, কোন হাৰিব তাক আমি চিন্তা নকৰো। আমি মাত্ৰ এটাই চিন্তা কৰিম, য'তে পদুম ফুল থাকিব তাতে থপাক কৰি ভোটটো আমি দি দিম। হ'ব হ'ব, আমাৰ লক্ষ্য পদুম। মই এতিয়া আপোনালোকক দুটা কথা কম, আৰু কেইটামান দিন পিছতে বিটিআৰত ইলেকশ্যন আৰম্ভ হ'ব। আগষ্ট মাহৰ তৃতীয় সপ্তাহত ইলেকশ্যন ঘোষণা হ'ব। দুৰ্গা পূজাৰ আগতে বিটিআৰৰ ইলেকশ্যন শেষ হ'ব। দুৰ্গা পূজাৰ আগতে আমি বিটিআৰত বিজেপিক শক্তিশালী কৰিম, আৰু দুৰ্গা পূজাৰ পিছত দিছপুৰত আকৌ এবাৰ বিজেপিৰ চৰকাৰ কৰিম। হ'বনে নাই? কাৰণ আপোনালোকৰ দায়িত্ব দুটা, বিটিআৰতো ভোট দিব লাগিব, আকৌ দিছপুৰতো বিজেপিৰ চৰকাৰ বনাবৰ কাৰণে ভোট দিব লাগিব। সেইকাৰণে ৰেছ নাই। আমি সকলোৱে আগষ্টৰ পৰা মাৰ্চলৈকে আমি দলৰ হৈ কাম কৰিম, সংগঠনৰ হৈ কাম কৰিম। মোক যিখিনি কাম দি আছিলে, মই কামখিনি পঢ়ি থাকোঁতে দেখি আছিলো যে ইমান সৰু সৰু কাম 2 মাহ মানতে শেষ হৈ যাব দেখোন, যিমানখিনি কাম দিছে। গতিকে আমি আৰু নতুন কাম চিন্তা কৰিব লাগিব, আৰু আমি পুৰা বিটিআৰক অসমৰ ভিতৰতে এটা উন্নত অঞ্চললৈ আমি ৰূপান্তৰ কৰিব লাগিব। অকল ৰাস্তা ঘাট, স্কুল কলেজেদিয়ে নহয়, মানুহো কোনো দ্বিতীয় শ্ৰেণীৰ ঠাকুৰ থাকিব নোৱাৰিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। মই ঠিক কৈছো নে নাই? 47ৰ কাগজ বিচাৰি লাভ আছে নেকি? এতিয়া
লাভ আছে নেকি? এতিয়া আমাৰ অসমীয়া মানুহ 47টো আমি পাব লাগিব, আমি 2025টো পাব লাগিব। বঙালী, হিন্দী ভাষী, গোৰ্খা, ৰাভা, বড়ো, মিচিং, দেউৰী আমাৰ কাৰণে 1947 একে, 2025 একে। যাক সুধিব লাগে আমি তাক সুধিম, আৰু যাক যি কৰিব লাগে আমি তাকে কৰিম। যেনেকে গোৱালপাৰাত কৰিছো, গোলাঘাটত কৰিছো, গৰুখুটিত কৰিছো, যাক যি কৰিব লাগে আমি তাক কৰিম। কিন্তু যোনে অধিকাৰ পাব লাগে তাক আমি অধিকাৰ দিব লাগিব। সকলোকে সমান মানুহ। মোদীৰ ফালে আছো আৰু আমি নৰেন্দ্ৰ মোদীক ভোট দিম। আমি কাকো শত্ৰুত আমি নকৰো। আমি মাত্ৰ ৰাইজক এটাই কথা কম যে এইবাৰ বিজেপিক ভোট দিব, পদুমত ভোট দিব, হিমন্ত বিশ্ব শৰ্মাক ভোট দিব, দিলীপ শইকীয়াক ভোট দিব, নৰেন্দ্ৰ মোদীক ভোট দিব। ঠিকে কৈছো নে নাই? মই চবে ভোট দিব নে নাই? খালিংদুৱাই জিকিম নে নাই? পাক্কা জিকিব। এইফালৰ পৰা কওক, জিকিব নে নাই? পুৰা জিকিব। এইফালে কওক, পুৰা থিয় হৈ থকা, জিকিব নে নাই? জিকিব। সোঁফালে জিকিব নে নাই? জিকিব। তেতিয়াহ'লে মোৰ লগত সকলোৱে মোদী ডাঙৰীয়াই দিল্লীত শুনাকৈ কব, ভাৰত মাতা কি। শুনিব লাগিব দিল্লীত, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, জেপি নাড্ডা, অমিত শ্বাহ, দিলীপ শইকীয়া, দিলীপ শইকীয়া, বন্দে বন্দে। বহুত বহুত ধন্যবাদ। আজি মই আপোনালোকৰ মাজত আহিলো। ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত আৰু এদিন আপোনালোকৰ মাজত আহিব, হ'ব? সিদিনাখন আৰু অলপ বেছি সময় থাকিম, আপোনালোকক আকৌ এবাৰ লগ পাম। বহুত বহুত ধন্যবাদ, বহুত বহুত অভিনন্দন। আপোনালোকে সকলোৱে একেলগ হৈ বিজেপি দলক বিজয়ী কৰিব। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।